সংবাদমেলখন এইকাৰণে আয়োজন কৰা হৈছে যে যোৱাকালি নগাঁও জিলাৰ ৰূপহীত যি বৰ্বৰ ঘটনা ঘটিলে এজন 23 বছৰীয়া ল'ৰা 23 বছৰীয়া যুৱক তেখেতক আৰক্ষীয়ে প্ৰহাৰ কৰি হত্যা কৰাৰ যি ঘটনা সংঘটিত হৈছে আমি সংবাদ মাধ্যমৰ পৰা যিখিনি জানিব পাৰিলোঁ এই ঘটনাটো প্ৰথমতে আমি বৰ্বৰ বুলি কৈছোঁ বৰ্বৰ ঘটনা এইটো আৰু এই ঘটনাক প্ৰথমতে আমি কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা প্ৰথমতে ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ আৰু দ্বিতীয়তে কথা হৈছে যে অসম আৰক্ষী আজি যে নতুন এনেকুৱা নহয় বিগত দিনবোৰত দেখা গৈছে যে অসম আৰক্ষী দিনক দিনে বৰ্বৰ হৈ গৈ আছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে যেনেকৈ দেখা গৈছে বৰ্বৰ আচৰণ কৰে জনসাধাৰণৰ ওপৰত ঠিক তেনেকৈ উত্তৰ প্ৰদেশৰ আৰক্ষীৰ দৰে অসম আৰক্ষী বৰ্বৰ আচৰণ কৰিবলৈ আৰম্ভ কৰিছে বিগত দিনবোৰত আমি যদি দেখিবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম বিভিন্ন সময়ত পুলিচৰ লাঠিৰ কোপ মহিলা পৰ্যন্ত এৰি দিয়া নাই মহিলা পৰ্যন্ত পুলিচৰ লাঠিৰ কোপ খাবলৈ বাধ্য হৈছে এনেকৈ ধৰণৰ বৰ্বৰ আক্ৰমণ অসম আৰক্ষীয়ে ইতিমধ্যে চলাই আছে আৰু যোৱাকালি যোনটো ঘটনা এই বৰ্বৰতাৰ চৰম পৰ্যায় আমি কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা যোনজন আৰক্ষী বিষয়া বা যোনজন আৰক্ষী এই ঘটনাৰ লগত জড়িত এই হত্যাকাণ্ডৰ লগত জড়িত তেখেতৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিব লাগে আৰু তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেখেতক নিলম্বিত কৰিব লাগে আৰু ভুক্তভোগী পৰিয়ালে ন্যায় পাব লাগে আৰু তাৰ লগে লগে ভুক্তভোগী পৰিয়ালটোৱে 30 লাখ টকাৰ এটা সাহায্য চৰকাৰৰ ফালৰ পৰা দিব লাগে এইটো আমি কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা দাবী কৰিছোঁ আৰু ইয়াৰ লগতে আমি কালি সংবাদ মাধ্যমৰ পৰা আৰু এটা কথা জানি কেনে আচৰিত হৈছোঁ যে আনন্দ মিশ্ৰা যোনজন বৰ্তমান নগাঁৱৰ এছপি তেখেতে যেতিয়া স্পৰ্টত গৈছিলে স্পৰ্টত যোৱাৰ পিছত তেখেতৰ ওচৰত কান্দি ভুক্তভোগী মানুহবোৰে ন্যায় বিচাৰিছিলে যে আমাক ন্যায় পোৱাৰ কাৰণে সহায় কৰক কিন্তু দুৰ্ভাগ্য এজন এছপি হিচাপে তেখেতে ক'ব লাগিছিল তেখেতে সেই মানুহসকলক সান্তনা দিব লাগিছিল যে তেখেতে এই যোনজন আৰক্ষী বিষয়া ইয়াৰ লগত জড়িত যোনজন দোষীক শাস্তি দিব ঘটনাটো উপযুক্তভাৱে তদন্ত কৰিব বুলি আৰক্ষী অধীক্ষকজনে তেনেকুৱা ধৰণৰ এটা সান্তনা দিব লাগিছিল কিন্তু দুৰ্ভাগ্যৰ কথা যে আৰক্ষী বিষয়াজনে তাতে মানুহবোৰক আমি সংবাদ মাধ্যমৰ পৰা জানিব পাৰিছোঁ তেখেতে কৈছে যে ইয়াত নাটক নকৰিব এনেকুৱা ধৰণৰ কথা তেওঁ নাটক নকৰিব বুলি এনেকুৱা কৈছে গতিকে আৰক্ষী বিষয়াজনৰ এইটো কথা এনেকুৱা ধৰণৰ মন্তব্য নিশ্চয় গৰিহণাযোগ্য আমি এইটো গৰিহণা দিছোঁ আৰু এই ঘটনাৰ উচিত তদন্ত বিচাৰিছোঁ আৰু যদি উপযুক্ত তদন্ত নহয় তেনেহলে আগন্তুক দিনত আমি যি কাৰ্যপন্থা হাতত নিব লাগে আইনগতভাৱে গণতান্ত্ৰিকভাৱে আমি সেই কাৰ্যপন্থা হাতত ল'ম যোৱাকালি যেটো নগাঁৱৰ ৰূপহীহাটত পুলিচৰ বৰ্বৰতাৰ বলি হৈ এজন যুৱক মৃত্যুৰ মুখত ঠেলি দিলে আৰক্ষীয়ে সেই আৰক্ষীৰ বিষয়ে উপযুক্ত তদন্ত হ'ব লাগে তেওঁক উপযুক্ত শাস্তি বিহিব লাগে লগতে পৰিয়ালটোলৈ চৰকাৰৰ তৰফৰ পৰা 30 লাখ টকামান ক্ষতিপূৰণ দিব লাগে আৰু যিবিলাক ন্যায় ব্যৱস্থা আছে সকলো ন্যায় ব্যৱস্থা যাতে পৰিয়ালটোৱে পায় তাৰ মানে দাবী জনাইছোঁ নহলে আমি গণতান্ত্ৰিকভাৱে গোটেই অসম জুৰি আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম